প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক, প্ৰভু যীশুৰ মহিমা হওক। গুড মৰ্ণিং। আৰু আজি ৰাতিপুৱাৰ সময়ত মই আপোনালোকৰ ওচৰত সৰু এটা মেছেজ এটা লৈ আহিছোঁ। আৰু সৰু মেছেজটো এইটোৱে হয় যে এদিনাখন গীৰ্জাঘৰত মানে আৰাধনালয়ত য'ত মানে আৰাধনা কৰে সেই জেগালৈকে দুজন ব্যক্তি আহিছিলে। এজন ব্যক্তি আছিলে পণ্ডিত, যাক ফৰচি বুলি কয়, ফৰচি। আৰু এজন ব্যক্তি আছিলে টেক্স কালেক্টৰ, যাক কৰ তোলা বুলি কয়, কৰ তোলা। তো এই টেক্স কালেক্টৰ আৰু লগতে আপোনাৰ পণ্ডিত আৰু টেক্স কালেক্টৰ, এই দুজনৰ মাজত কি হ'ল, দুজনে মিলি ক'ত গ'ল, প্ৰাৰ্থনা কৰিবলৈ গ'ল। প্ৰথমতে কোনে প্ৰাৰ্থনা কৰিলে, যে সেই ফৰচিজনে, সেই পণ্ডিতজনে প্ৰাৰ্থনা কৰিলে। কি প্ৰাৰ্থনা কৰিলে, যে হে প্ৰভু যীশু, মই এই আন মানুহৰ দৰে আন মানুহবিলাকে যেনেকুৱা কাৰ্য কৰে মই সেনেকুৱা কাৰ্য নকৰোঁ। আনকি মই এই কৰতলৰ নিচিনাও মই নহয়। কাৰণ কিয়, এই কৰতলাই যিবিলাক কাৰ্যবিলাক কৰে মই সেইবিলাক কাম নকৰোঁ। মই নৰবধ নকৰোঁ, মই চুৰ নকৰোঁ, মই মিছা সাক্ষ্য নিদিওঁ, মই ব্যভিচাৰ নকৰোঁ, মই বহুত এনেকুৱা ধৰণৰ বেয়া কাৰ্যবিলাক মই নকৰোঁ। সেইকাৰণে মই কি কৰোঁ, আপোনাক আৰাধনা কৰিবৰ কাৰণে আহিছোঁ। আৰু তাৰ উপৰিও মই সপ্তাহত 2 বাৰ লগন দিওঁ। আৰু তাৰ উপৰিও মই কি কৰোঁ, দান দিওঁ, দশমভাগ দিওঁ। এইবিলাক কি কৰে, তেওঁ কৈছে। কাক কৈছে? প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰত কৈ আছে। কিন্তু আপোনালোকে মন কৰক, তেওঁ কি কৰি আছে? অহংকাৰ কৰি আছে। তেওঁ ঈশ্বৰৰ ওচৰত নম্ৰতা দেখুওৱা নাই। তেওঁ ঈশ্বৰৰ ওচৰত সদায় তেওঁৰ ভাল কাৰ্যবিলাকে দেখাইছে। তেওঁ ভিতৰে যে কিছুমান ভুল আছে, অপৰাধ আছে, সেইবিলাক তেওঁ কি কৰা নাই? স্বীকাৰ কৰা নাই। কিন্তু আনফালে কি কৰিছে, আমাৰ এই কৰতলা যিজন ভাই আছে, এই কৰতলা ভাইজনে কি কৰিছে, স্বৰ্গলৈকে মানে ওপৰলৈকে চকু তুলি চাবৰ কাৰণে সাহস নাপাই কিনে কি কৰিছে, ঈশ্বৰৰ ওচৰত তলমূল কৰি কিনে প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, পাপী যি মই, মোৰ সকলো অপৰাধ আপুনি ক্ষমা কৰক। আৰু মই যি পাপ বা ভুল বা অপৰাধ বা মই যি কৰিছোঁ সকলোবিলাক মই আপোনাৰ ওচৰত দাঙি ধৰিছোঁ। আৰু মোক আপুনি ক্ষমা কৰক, আৰু মোৰ আৰাধনা প্ৰাৰ্থনা আপুনি গ্ৰহণ কৰক, আৰু মোৰ এই আৰাধনা প্ৰাৰ্থনা আপুনি গ্ৰহণ কৰক। এনেকৈ বুলি তেওঁ কি কৰিছে, বাছ প্ৰাৰ্থনা কৰিছে। কি কৰিছে? হৃদয়ৰ পৰা নম্ৰতা আৰু ভয় আৰু ভক্তি আৰু সন্মানেৰে আমাৰ পবিত্ৰ যীশুৰ ওচৰত তেওঁ কি কৰিছে, নিজৰ জীৱনটো উদগাইছে, মানে দেখাইছে। কিন্তু ঈশ্বৰৰ বাক্যত লিখা আছে, এই দুজনৰ ভিতৰত এজন ব্যক্তিহে ধাৰ্মিক হৈ ঘৰলৈ উভতিলে, কিন্তু এজন ব্যক্তি ধাৰ্মিক নহ'লে। কাৰণটো কিয়? সেইকাৰণে এটা কথা সকলোৱে মন কৰিব লাগে, যে আপুনি আৰু মই বৰ্তমান যিয়েই নকৰোঁ, কামত কোনো সৰু ডাঙৰ নাই, কিন্তু আমাৰ স্বভাৱ আৰু চৰিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ দৰে হ'ব লাগিব, আপোনাৰ আৰু মোৰ। কাৰণ কিয়? যেতিয়ালৈকে প্ৰভু যীশুৰ দৰে স্বভাৱ চৰিত্ৰ নহ'ব, তেতিয়ালৈকে আমি প্ৰকৃত প্ৰভু যীশুৰ সন্তান হৈ জীয়াই থাকিব নোৱাৰিম। প্ৰভু যীশুখ্ৰীষ্ট যেনেকৈ নিজৰ জীৱনটো কালবাৰী ক্ৰুচত বলিদান দিছে, মৰিছে, পুনৰ 3 দিন পিছত জি উঠিছে, চেম তেনেদৰে আমাৰ জীৱনটো প্ৰভুৰ কাৰণে দিব লাগিব। আৰু আমি পবিত্ৰ জীৱন যাপন কৰিবৰ কাৰণে অলপমান কষ্ট কৰিব লাগিব। বেলেগ কষ্ট একো নাই, বাছ তন মন ধনে দি আৰাধনা আৰু স্তুতি আৰু প্ৰশংসা কৰা। তাত বাহিৰে আমাক প্ৰভু যীশুৱে একো খোজা নাই। তো সেইকাৰণে মোৰ প্ৰিয় বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এনেকৈ আগুৱাই যাবৰ কাৰণে, নতুন বিষয় ক'বৰ কাৰণে আপোনালোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰিব, আৰু মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। থেংক ইউ, ধন্যবাদ।